মৰ্নিং এভৰিৱান। এতিয়া আমি শুই উঠিছোঁ। এতিয়া বাজিছে 8:30 মান আৰু মই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। আজি বৰষুণ দিছিলে, ৰাস্তাবোৰ একেবাৰে তিতি আছে আৰু ইয়াতে পানী জমা হৈ গ'ল। আৰু এইখন মোৰ টেবুল বহুত মেচি হৈ আছে আৰু ইয়াতে মই এইটো ফুলটো থৈছোঁ, যিটো আপোনালোকে শ্বৰ্টছত দেখিছিলে চাগে। আজি মই ভাবিছোঁ এটা লং ভিডিঅ' বনাওঁ আৰু সেইকাৰণে বনাইছোঁ। আৰু এইটো ডিম কেষ্টৰ কেনেকুৱা লাগিছে, অৰ্ডাৰ কৰিছিলোঁ মই এইটো। আৰু আছোঁ মোৰ স্কিন কেয়াৰ প্ৰডাক্ট, খালি স্কিনটো কেয়াৰ কৰিছোঁ, খালি হোৱা নাই ভাল। আপোনালোকে কমেণ্ট কৰিব কি কি কৰিলে। ব্ৰাছ এণ্ড অল চব আছে। এইটো হৈছে আমাৰ গ্লু গান, যিটো দি আমি ফুল বনাওঁ। আপোনালোকে অৰ্ডাৰ কৰিব, ফলো নকৰে মই জানো। কেনেকুৱা লাগিছে? আঙুৰ মোৰ বহুত ফেভৰেট হয়, সেইকাৰণে কালি মায়ে দি পঠাইছিলে ঘৰৰ পৰা। মই আগতে এনেকৈ খাওঁ। গৈছে হনুমান মন্দিৰ। Best of luck. আজি আছিল আমাৰ ভাইভা দুটা আৰু সেইকেইটা আমি দিলোঁ প্ৰথমতে। তাৰপিছত আজি হৈছে আমাৰ লাষ্ট ক্লাছ ছেকেণ্ড ছেমিষ্টাৰৰ, তাৰপিছত আমাৰ ফাইনেল হ'ব। আৰু আজি দীপৰ বাৰ্থডে, মানে কেইদিনমানৰ আগতে হৈ গৈছিলে। তাক সকলোৱে মিলি কেক দিলে আৰু কিবা গিফ্টছ দিছে, কিতাপ দিছে হয়তো, মই ভালকৈ নাজানো। আৰু এয়া কেক কাটিং চলি আছে। এয়া হৈছে বাৰ্থডে বয়, মানে কেইদিনমানৰ আগতে হৈ গ'ল আৰু যি হওক আৰু বাৰ্থডে বয় আৰু মানে কেক কাটিছে আৰু যিহেতু। আৰু এয়া আমি তৰমুজ খাই আছোঁ ৰুমত আহি। আঙুৰৰ লগতে মায়ে দাদাক দি পঠাইছিল এটা তৰমুজ। আৰু এয়া আমি তৰমুজ খালোঁ, তাৰপিছত অকণমান থাকি গ'ল, তো সেইখিনিয়ে মই এয়া জুচ বনালোঁ আৰু তাতে দিছোঁ মই স্প্ৰাইট দিছোঁ আৰু খাই মজা লাগিছে। যি হওক আৰু আপোনালোকেও খাব পাৰিব বনাই। আৰু যিহেতু গৰম দিনত মানে এইবোৰ ফ্ৰুটছ খাই বহুত ভাল লাগে। আৰু মই এনেও ফ্ৰুটছ খাই বহুত ভাল পাওঁ আগৰ পৰাই, সৰুৰ পৰাই। বগৰী চগৰী বা কিবা আপেল হওক, আম হওক, যি হওক আৰু চব ভাল পাওঁ। মানে কিছুমান বেয়া পাবও পাৰোঁ, এতিয়া মোৰ মনত পৰা নাই কি কি বেয়া পাওঁ। আৰু আপোনালোকে কি কি ভাল পায় সেইটো কমেণ্ট কৰিব। বতৰটো দেখি আমি কিবা ম'ম' খাব মন গ'ল আৰু সেইকাৰণে আমি দোকানৰ পৰা লৈ আহিলোঁ। এয়া ম'ম' আনিলোঁ, চাওমিন আনিলোঁ। অ'কে বাই। আজি